आप एक्स के बारे में हाँ क्या অন কেমেৰা হে বহুত ভালকৈ আছে দেখি লওক আপুনি চাই লওক মানে থেংক ইউ হা थैंक यू হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আজি মই আপোনালোকৰ মাজলৈ কেইটামান ইণ্টাৰেষ্টিং কুৱেশ্যন লৈ আহিছোঁ কুৱেশ্যনবিলাক মানে পাব্লিক ৰিয়েকশ্যন হ'ব পাব্লিকক সোধা হ'ব যে আপোনাৰ এক্সক মানে কি ক'ব এক্সৰ বিষয়ে কি মেছেজ দিব গতিকে বলক আমি এতিয়া যাওঁ সকলোৰে মতামত আমি চাওঁ কোনেনো কেনেকৈ এক্সৰ বিষয়ে কয় বা এক্সক কিদৰে থাকিবলৈ কয় গতিকে আমি ভিডিঅ'টো চাওঁ বলক থেংক ইউ তুমি তোমাৰ এক্সৰ বিষয়ে কি ক'বা এক্স মানে কি বুজি পোৱা নাই অঁ এক্স কাক কয় হয় তুমি নেভাৰ মানে সেইটোৰ বিষয়ে তুমি কল্পনাও নকৰিবা হয় নি ফাৰ্ষ্ট অফ অল তুমি তোমাৰ লাইফৰ কিবা এটা কাৰণে তুমি ফ'কাছ কৰা তোমাৰ এইম যিটো আছে তোমাৰ গ'ল যিটো আছে সেইটোত ফ'কাছ কৰা এতিয়া এইবোৰ এক্স মানে সেইটো নেক্সটৰ কাৰণে তুমি কল্পনা কৰা এতিয়া এক্সক তুমি কি মেছেজ দিবা মেছেজ এইটোৱে দিম যে সি যেনেকৈ আছে যাৰ লগতে আছে অঁ সুখত থাকিব লাগে অঁ ঠিক আছে মই ইমানটোৱে বিচাৰোঁ বেলেগ আশা নকৰোঁ মই এক্সক বুলিও নহয় হয় হয় যিয়ে আছে যিমান মানুহে আছে চবে হেপ্পী থাকিব লাগে মই এইটো জানো ভালকৈ জানো আৰু দুৱাও কৰোঁ মই তো তুমি য'তে আছা সুখত থাকা তেওঁ ক'লে তেওঁৰ মনৰ কথাটো গতিকে তুমি যদি চাই আছা তুমি সুখত থাকা থেংক ইউ हैं मैं असमीज ना जानती नो असमीज आपका एक्स के बारे में आप क्या बोलेगा ऑन कैमरा है कैन यू प्लीज फॉरवर्ड दिस क्वेश्चन टू हर बोलिए आपका एक्स के बारे में बोलिए क्या बोलेगा I have nothing to say I just want to move on that's all ठीक है so boring right you can just move on so boring है you can move on to them towards them आपके एक्स के बारे में क्या बोलेगा आपको एक्स को क्या मैसेज देना चाहिए here's all from here also stay happy do well in life हैप्पी আমাৰ অন কেমেৰা আছে তুমি এক্সৰ বিষয়ে তুমি কি ক'বা এক্সক কি ক'বা তোমাৰ এক্সক মানে কি মেছেজ দিব বিচাৰিবা এক্সক মেছেজ এক্সক বুলি ক'লে কি আৰু এজন ধোকা খোৱা এটা ফাল্টু ছোৱালী এই তোমাক প্ৰথমতে যদি সিমানটো প্ৰেম কৰিব নাজানে যদি ভাল পোৱাটো একচেপ্ট কৰিব নোৱাৰে ভাল পাবই নালাগে যদি ভাল পায় একেবাৰে মানে চিঞৰ দিনৰ কাৰণে ভাল হ'ব লাগে এনেই এইটো যোৱা প্ৰেম কৰিব নালাগে সেইটোৱে ঠিক আছে থেংক ইউ কিন্তু এক্সক লৈ ডিপ্ৰেছত পৰিব নালাগে জীৱনটো ধুনীয়াকৈ চলি যাব ভাল কথা এটা ক'লে এক্সক লৈ ডিপ্ৰেশ্যনত মানে পৰিব নালাগে তাইক দেখাই পেলাই ধুনীয়াকৈ কাম কৰি থাকিব লাগে এক্সো এটা ডাঙৰ কথা যদি তুমি এক্সক মনত পেলাই থাকি কান্দি থাকা সদায় এক্সে তোমাক পজিটিভ মানে তাইটো ভালে পায় তাইক যি নকনাকৈ তুমি বিন্দাছ হাঁহি তাইক ইগন'ৰ কৰি থাকা তাই তেতিয়া জ্বলি থাকিব সেইটো মানে ভাল বহুত ভাল কথা এটা ক'লে শুনি ভাল লাগিলে গতিকে আপোনালোকৰ ফ'ল' কৰিব কথাষাৰ থেংক ইউ আছে আছে নাই আছে আছে এক্সৰ বিষয়ে কি ক'বা এক্সৰ বিষয়ে কি ক'বা একশো কম এক্স আপুনি সৰু চুটি কাপোৰ নিপিন্ধিব क्या सोच है रे तेरी मानना पड़ेगा মজা আহে তুমি তোমাৰ এক্সক মানে কিবা মেছেজ দিব বিচাৰিবা নি মই নিবিচাৰোঁ এক্স গাৰ্লফ্ৰেণ্ডৰ বিষয়ে কিবা ক'ব বিচাৰিবা নাই মোৰ এক্সে নাই এক্স নাই নাই এজনেই ল'ৰা ওলাইছে এক্স নথকা চাই লওক চেহেৰাটো ভালকৈ চাই লওক এক্স নাই এতিয়া বৰ্তমান বৰ্তমান আছে নাই নাই এতিয়া বৰ্তমান নাই বৰ্তমানো নাই 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 কোনোবা আছা নি বাৰু কোনোবা ফ্ৰী আছে নি একদম খালী আছা নি দৌৰি আহা চেহেৰাটো চাই লওক মানে প্ৰত্যেককে সুধি আছোঁ মানে এক্সৰ বিষয়ে মানে কি ক'ব মানে এক্সক মানে কি মানে মেছেজ দিব মানে আপোনালোকতো এতিয়া বিয়া হোৱা মানুহ মানে অতীতত এনেই প্ৰেম চেম কিবা আছিল নি মানে যদি আছিল মানে এক্স মানে অতীতত হৈ যোৱা মানে এক্সজনক মানে কি মেছেজ দিব বিচাৰে আপোনালোকে মেছেজ দিবলৈ কি আছে আৰু একজন যোৱা গ'ল আৰু ন যোৱাজনক গৈ আছে কুশলে থাকক আমাৰ এতিয়া বেষ্ট উইচেছ সদায় তেওঁলৈ থাকিব তেওঁ যে আমাৰ জীৱনত নাথাকিলে বুলি আমাৰ কোনো ধৰা হেৰি নাই আক্ষেপ নাই মানে নাই তেওঁ সদায় সুখত থাকক তেওঁৰ কাৰণে যে তোমাৰ নিজৰ লাইফটো বৰবাদ কৰি আজিকালি দিনত ফাৰ্ষ্ট আগবাঢ়িব লাগে আগলৈ চাই এইষাৰ কথা ভাল ক'লে মানে তেওঁৰ কাৰণে নিজৰ জীৱনটো মানে বৰবাদ কৰিব নালাগে যিটো মানে বৰ্তমান চলি আছে আগলৈ মানে ভাল কৰিব লাগে সেইটোৱে আৰু ঠিক আছে ভাল লাগিলে ধন্যবাদ এক্সক কিবা মেছেজ দিবা নাই নাই দেখিছা নাইকিয়া ছোৱালী এজনীহে পাইছোঁ কিন্তু কেলে মানে চবকে সুধিছোঁ চবেই কৈ আছে মানে চবেই কৈ আছে এক্সৰ বিষয়ে তোমাৰ নাই মানে প্ৰথম ফাৰ্ষ্ট ছোৱালী পাইছোঁ নাইকিয়া এক্স তুমি তোমাৰ এক্সক মানে কি মেছেজ দিব বিচাৰিবা এক্সৰ বিষয়ে কি ক'বা মই নিজৰ এক্সক বহুত এতিয়া মিছ কৰোঁ আৰু তাই ঘূৰি অহাটো মই বিচাৰোঁ কিন্তু তাই ঘূৰি নাহে মই গম পাইছোঁ হ'লেও মানে আশা কৰোঁ আৰু বহুত দুখৰ কথা দেই
অঁ তুমি ঘূৰি আহা, ল'ৰাটো ৰখি আছে, বহুত মৰম লগা ল'ৰা আছিলে, ইছ বহুত দুখৰ কথা। ঘূৰি আহা সোনকালে ঘূৰি আহা। তুমি তোমাৰ এক্সৰ বিষয়ে তুমি কি ক'বা? এক্সক মানে কি মেছেজ দিব বিচাৰিবা? মই মোৰ এক্সক একো বেয়াকৈ নকওঁ, কাৰণ এটা সময়ত তাইক মই বহুত ভাল পাইছিলোঁ এণ্ড তাই মোক বহুত ভাল পাইছিল, আৰু আমাৰ কিবা এটা ৰিজনৰ কাৰণে ব্ৰেকআপ হ'ল, একো নাই, তাই সুখত থাকক মই এইটোৱে বিচাৰোঁ, বাছ ইমানটোৱেই। দেখিছা, তুমি সুখত থাকিবা, এনেকুৱা এজন বয়ফ্ৰেণ্ড তুমি পাই পিনি তুমি এৰি থৈ গুচি গ'লা। অঁ সদায় সুখত থাকা তুমি, থাকা সদায় সুখত যাৰ থাকা। লগতে নাথাকা কিয়, কিন্তু মোৰ লাইফত নাহিবা বাছ। কথাটো হ'ল যে তুমি তোমাৰ এক্সক মানে কি মেছেজ দিব বিচাৰিবা? আগত যি হ'ল আৰু এতিয়া ভালকৈ থাকক সিও, মই ভালকৈ আছোঁ, সেয়াই। আগত যি হ'ল মানে তেওঁক ভালকৈ থাকিব কৈছে, তেওঁ বৰ্তমান ভালকৈ আছে ন? বহুত ভালকৈ আছোঁ। বহুত ভালকৈ আছে, বহুত ভালকৈ আছে, দেখি লওক আপুনি, চাই লওক মানে। থেংক ইউ হা। থেংক ইউ।